মা गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा। ভাতটো খাই লখি আজি ইমান সোনকালে ভাত বাঢ়িলি না হেৰি সোনকালে আহ ভাত বাঢ়ি লৈ ৰ গছো राहुल उठले ने নাই উঠাম দে ৰবা। অ ৰাহুল উঠা ৰব মা মই উঠিছো। ओ मा टिबल मारिबा हा राहुल भात खाई लो आही। राहुल खा राहुल गरम उठिছে নেকি? ৰবা মই অকমান বেছি দিছো। राहुल দেউতা তোমাৰ কাইলৈ কলেজৰ প্ৰথম দিন কিয় হাৰি চাইছে নে তুমি কিন্তু কলেজত ভাল ৰিজাল্ট কৰি দেখুৱাব লাগিব। হ'ব মা। ব'লা এইফালে ওলাই যাওঁ। আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে
মৃদু থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন কি হ'ল নাই একো নাই হ'ল মাজনী মা আজি কলেজত তোমাৰ দিনটো কেনেকৈ গ'ল ভালে ভালে গ'ল মা তুমি এতিয়া যোৱা মুখকেইটা ধুই লোৱাগে হ'ব মা ৰ'বাচোন কি হ'ল ৰাহুল তুমি চকুকেইটা মুদাচোন কিয় চকু মুদিব লাগে তুমি চকুটো মুদাচোন এতিয়া চকুটো মেলাচোন আই লাভ ইউ বোৱাৰীজনী উঠালে নেকি নাই উঠা উঠালে যোৱা ৰাহুল কেনে গ'ল সিও শুই আছে তাকো উঠালে যোৱা বোৱাৰী উঠা ৰ'বা মা উঠিছো মোলৈ চাহ অকণ বনাই নাখো ৰাহুল কেনে গ'ল নাজানো নহয় মা যাওঁ মা যোৱা এটি গ'লে নেকি গ'লে মোক যে যাওঁ বুলি নক'লে সেইবোৰ বাদ দিয়ক তহঁতি পালিহিয়ে নেকি ভিতৰলৈ বহিবি মা বেগটো ভিতৰত থৈ আহে থৈছোগে ৰাহুল তুমি কমলৰ দোকানৰ পৰা মাংস আধা কেজি লৈ আনিব পাৰিবা নেকি পাৰিম মা তুমি যোৱা চুম্পিয়ে ভাত বনাই আছে হ'ব মা চুম্পি এইফালে আহা গৈছো মা তুমি এইকেইটা বহাচোন কথা এটা ক'বলৈ আহিছিলে তুমি ৰাহুলৰ লগত থাকি ভাল পাইছা জানো মই তাত থাকি অকণো ভাল পোৱা নাই মা মা মোক তাৰ পৰা কিবা এটা কৈ লৈ আনা না কিবা এটা ভাবিব লাগিব তোমালোকে যেতিয়া কাইলৈ ঘৰলৈ যাবা ঘৰলৈ গৈ কি কৰিম মা না হ'ব মা আপুনি কোৱা গোটেই কৰিম কি হ'ল আপোনাৰ দেখোন জ্বৰ উঠিছে জ্বৰ কমিছে নে তহঁতি আকৌ কলৈ যাব ওলাইছ মা আমি ঘৰৰ পৰা আহোগৈ তহঁতি দেখোন সেইদিনাখন ঘৰলৈ গৈছিলিহে আজি নালাগে তহঁতি যাবলৈ আজি তালৈ যোৱাৰ কি আপত্তি আছে দেউতাৰৰ বেমাৰ হৈ আছে দেখি নাই পোৱা নেকি আজি নালাগে বুলি কৈছে নহয় নালাগে সাধাৰণ জ্বৰ হৈছে নামাৰে নহয় হেই যা
মা যাও কালিলৈ লাভ নাই মা মা অ তহঁতি আহ মা ৰাহুলে কথা এটা কয় বোলে মা আমি এখন ঘৰলৈ একেবাৰে আহিলো তুমি তাৰমানে ঘৰত কিবা লাগি আহিছা ৰাহুলে নিজৰ ইচ্ছামতে এইখন ঘৰত থাকিবলৈ আহিছে তেতিয়া তোমালোকৰ ইচ্ছা মইনো কি ক'ম সাধাৰণ জ্বৰহে আছে নমৰে নহয় আজি তালৈ যোৱাৰ কি আপত্তি আছে ক'ত যাওঁ ৰাহুল এই ৰাহুল ৰাহুল এই ৰাহুল ৰাহুল এই ৰাহুল ঐ নন্দিনী নন্দিনী ঐ নন্দিনী নন্দিনী এইটো কি মাৰ এই ৰাহুল 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 বৰ্তা কালি সন্ধিয়া তই সোনকালে যা আৰু ৰাহুলক এই খবৰটো দি থৈ আগে যা হ'ব দে মোৰ এতিয়া বহিবলৈ সময় নাই তহঁতৰ মা দৰৱ খাই ঢুকালে কি মই যাওঁ তই সোনকালে আহিবি চম্পী কি হ'ল ৰাহুল মা ঢুকালে আমি যাব লাগিব ঘৰলৈ কি তোমালোক আজি যাব নালাগে কাইলৈ যাবা নাই মা মই এতিয়া যাওঁৱেই মা আপুনি কোৱা গোটেই কথাখিনি হ'ল এতিয়া যদি বাপেকটোকো মাৰি ল'ব কোৱাহেঁতেন কি তাৰ মানে আপোনালোকে মোৰ মাক নহয় ৰাহুল তুমি ভুল বুজিছা নাই মই একো ভুল বুজা নাই ৰাহুল নিচৰিব ভাত দিয়ক আৰু এতিয়া চন্দ্ৰ ৰাহুল এই ৰাহুল 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 দেউতা মোক মাফ কৰি দিয়া